ভিউ চাওক ফাঁকা নাই ইয়াতে যদি পৰো ন কেনেকা হ'ব ৰে উঠি যাম ইয়াতে গ'লে ডাইৰেক্ট ক'ত যাম ঠিক নাই পুৰা মজা লাগছে পুৰা মজা ফুল অৰেঞ্জ উঠি যাম ৰে উঠি যাম লাগছে ৰে মজা মজা চ' গাইজ কি খবৰ আপোনালোকৰ ভালে আছো নিশ্চয় এতিয়া মই আছোঁ বৰ্তমান খানাপাৰাত মই আছোঁ যাই আছোঁ আজি উনক্ৰু মেঘালয় উনক্ৰু যাই আছোঁ অলপ ফুৰিবগৈ আহোঁ লগতো আগত গুচি গ'ল আমি মিট আপ কৰিলোঁ মানে বিমানত মিট আপ কৰিলোঁ মিট আপ কৰি কিনে এতিয়া সি আগত গুচি গ'ল আগত যাই আছে আগত মই মানে অলপ কেমেৰাটো ছেট আপ কৰিলোঁ ঘৰৰ পৰা আজি ভিডিঅ' ব্লগ ষ্টাৰ্ট নকৰিলোঁ ন তো ডাইৰেক্ট ইয়াৰ পৰা আজি মানে ষ্টাৰ্ট কৰি দিলোঁ সেইকাৰণে কেমেৰাটো ছেট আপ কৰিলোঁ ছেট আপ কৰি কিনে ডাইৰেক্ট ওলাই গ'লোঁ এতিয়া উনক্ৰু বাপৰে আজি জামো বহুত চানডে কাৰণে বহুত যাম বাপৰে চবে ঘূৰিব যাই আছে ন কি ক'ব আৰু এতিয়া তেল নাই গাড়ীত একদম গাড়ীত আগত পেট্ৰল ভৰাম মজা কৰি আৰু যাই থাকিম বলক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ চ' হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল অসমৰ গৌৰৱৰ ব্লগ চ' গাইজ কি খবৰ আপোনালোকৰ বহুত দিনৰ মূৰত ব্লগ পালোঁ মই আপোনালোকক প্ৰায় 12 দিন হৈ গ'ল 12-13 দিন হৈ গ'ল প্ৰায় দুসপ্তাহ মূৰত আপোনালোকক মই ভিডিঅ' দিব ওলাইছোঁ মানে লগ পালোঁ আপোনালোকক দুসপ্তাহ মূৰত আপোনালোকে ভিডিঅ' চাব মোৰ এতিয়া ইমান দিন মই দুসপ্তাহমান টাইম পোৱা নাছিলোঁ কি ক'ম এতিয়া মোৰ গাও ভাল নাছিলে আৰু ইফালে এই গাড়ীখন পুৰা স্পীড চলাই আছোঁ টাৰ্ণিং কৰ্ণাৰিং লৈ কিনে মজা লাগে চ' মই কৈ আছিলোঁ মোৰ গাও ভাল নাছিলে ইমান এটা গাটো ভাল নাছিলে আৰু বেমাৰো হৈ আছিল অলপ বেমাৰ তাতে আৰু অফিচৰ কাম তাতে ইমান বিজি চানডেও বিজি হৈ আছিলোঁ বহুত বিজি আছিল চানডে তো তাৰ কাৰণে মই ভিডিঅ' ব্লগ বনাব পৰা নাছিলোঁ আৰু আপোনালোকে যে মোক ইমানখিনি মৰম দিছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ মোৰ পিছফালৰ লগত বহি আছে আৰু এটা লগৰ চ' আমি যাই আছোঁ এতিয়া উনক্ৰু তো আপোনালোকে মই কৈছোঁ আপোনালোকে যে মোক ইমানখিনি মৰম দিছে ইউটিউবত বাপৰে 100 আপোনালোকৰ মৰমৰ কাৰণে মোৰ 100 ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গ'ল চ' তাৰ কাৰণে এতিয়া বাঢ়ি আছে আৰু মানে আৰু এটা আশীৰ্বাদ দি যাওঁ মই যাতে 100টো কি যে মোৰ 100 ছাবস্ক্ৰাইবাৰটো যে মই 1K ছাবস্ক্ৰাইবাৰ জল্দি কৰিব পাৰোঁ আৰু মই জল্দি 1K ছাবস্ক্ৰাইবাৰ যে দেখা পাওঁ মোৰ চ' আপোনালোকৰ দোকানৰ ভিডিঅ' এটা মোক বহুত মৰম দিছে আৰু বাকীকেইটা ভিডিঅ'টো মোক মৰম দি যাব এনেদৰে আপোনালোকৰ ছাপৰ্টটো মেইন হয় আপোনাৰ ছাপৰ্ট আৰু আশীৰ্বাদটো মোক দি যাব সদায় আৰু যাতে মই আগুৱাই যাব পাৰোঁ ডেইলি আৰু আপোনালোকক ধুনীয়া জেগা বঢ়িয়া জেগা দেখাব পাৰোঁ আজি বেছি দূৰ নাযাওঁ আজি উনক্ৰুলৈকে যাম উনক্ৰু কি ঠিক চাওঁ জোচ উঠিলে আমাৰ মানে গ্ৰুপটো মানে জোচটো বেলেগেই জোচ ছোৱালী ল'ৰাবিলাক গোটেইকেইটা জোচ বেলেগ তো তাৰ কাৰণে এতিয়া চাওঁ কি হয় যদি উনক্ৰুত যাই যদি জোচ উঠি যায় শ্বিলঙত গুচি যাম শ্বিলং যদি যাব পাৰোঁ শ্বিলং গুচি যাম আৰু উনক্ৰুত যাই কিনে গা চা ধুওঁ আৰামত মজাকৈ এই আগত পেট্ৰল পাম্প আছে পেট্ৰল ভৰাব লাগে এতিয়া ইয়াক ক'লে মই ইফালে যাওঁ বুলি আকৌ একবাৰ ঘূৰাব লগা হ'ল পেট্ৰল পাম্পৰ কাৰণে পেট্ৰল ভৰাই লওঁ আৰামত তেতিয়া মানে খানাপাৰাত কম দাম ন তাতে ইয়াতে ভৰাই লওঁ সেইকাৰণে আৰামত যাওঁ অ' মাই গড RPM বাঢ়িলে নেকি দে অলপ অ' মাই গড চাউণ্ড কি সাউন্ড গেছে RPM তো এটা পেট্রোল ভরা হলো আরামত কি মজা গাইস মজা RPM বাড়াইছো গাইস কি RPM বাড়াইছো না সাউন্ডটো খুলিয়ে মজা লাগছে একদম তেলে নাই কি মানে একেই মানে অফিসৰ কামত ইমান দৌৰিছোঁ তেল ভৰাও তেওঁ অফিচৰ পৰা বছৰ তেলৰ পইচা দিয়া নাই আৰু কি কম ইফালে তেল নাই একেবাৰে চাওকচোন এডাল কাটা উঠিছে মাত্ৰ 200 টকা তেল ভৰাইছোঁ এডাল কাটা উঠিছে তাকো প্ৰিমিয়াম নাই প্ৰিমিয়াম খুজিছিলোঁ প্ৰিমিয়াম নাই এইটো ইণ্ডিয়ান অইল তাতে ভৰাব লাগিছিল মই পেট্ৰল ফোন কৰি দিলোঁ আপোনালোকে যাতে মোক সদায় মৰম দি যায় আৰু প্লিজ কৈছোঁ প্লিজ 1K ছাবস্ক্ৰাইবাৰ জল্দি কমপ্লিট কৰি দিয়ক মোক জল্দি 1K ছাবস্ক্ৰাইবাৰ জল্দি কমপ্লিট কৰি দিয়ক আজি বহুত দিনৰ মূৰত চানডে আজি প্ৰায় দুসপ্তাহ মই আপোনালোকক মই ভিডিঅ' দিব যাই আছোঁ দুসপ্তাহ মূৰত মই ভিডিঅ' বনাব ওলাইছোঁ যাই আছোঁ সেইকাৰণে ডাইৰেক্ট উনক্ৰু ওলাইছোঁ একেবাৰে প্ৰথমতে বৰ্ণিহাটলৈ যাম বৰ্ণিহাটৰ পৰা উনক্ৰু যাম ডাইৰেক্ট অলপ খালী ৰাস্তা পালে ফালি দিম এতিয়া নাফালোঁ দেখিছোঁ ন হাইৱে হয় বা কৰ্ণাৰিং লৈ কিনে মজা লাগে অকলেই চ'ল' ৰাইড কৰি কিনে যদি কৰ্ণাৰিং মাৰোঁ কি মজা লাগে ৰে গাইজ কিন্তু এনেকৈ এতিয়া ডবলিং হৈছে ন পিছত যদি পৰি যাব আৰু খতমে হৈ যাব এইয়া নগাঁও ডিমাপুৰ শ্বিলং
পুলিচ চেকিং বহিছে আমাক বচোৱা নাই আৰু এটা কথা কেমেৰাটো লাগি থাকিলে কিন্তু পুলিচে ভয় কৰে আৰু ৰখাবৰ কাৰণে আৰু মেইনটো ধৰিলেনো কি ক'ব আমাৰ RC লাইচেঞ্চ চব অল এভৰিথিং ডকুমেণ্টছ মোৰ লগত আছে আৰু চব অ'কে আছে থাকক আৰু বেছি কিলোমিটাৰ নাই আৰু 2.9 কিলোমিটাৰ আছে ইয়াৰ পৰা তো আৰামত উমটো যাই পাম এতিয়া মজা কৰি বৰ্ণিহাটত নৰখিলোঁ ডাইৰেক্ট উমটোৱে আহিলোঁ চ' আপোনালোকে ভিউটো চাই যাব কি ধুনীয়া চালিয়া ভিউ বেগে বাপৰে বাপ কি ধুনীয়া ভিউ চ' আৰু পিনে জংঘল আপোনালোকে চাই যাওক ভিউ চাই যাওক একেবাৰে যাইখিনি উমটোত লগ পাইছে মানে কথা পাতি আছোঁ ভিউ চাওক না গাইজ ভিউ চাওক ঐ তলত নদী আছে নাজানো দেখা পাইছে নে নাই পুখুৰীটোৰ তলত ভিউ এইখিনি জেগাত চাব হা মই জেগাটো ৰখি গ'লোঁ ভিউটো চাব মই দেখাই আছোঁ আপোনালোকক চাব হা মই ৰখি গ'লোঁ বাইক ৰখাই দিলোঁ চাওক চাওক ভিউ চাওক ভাষা নাই পুৰা এমাজন ফৰেষ্ট নিচিনা লাগে ভিউ চাওক এই নাও মাৰিছে বহুত মজা লাগে না অফৰোডিং চাওক না পুৰা লাল মাটি অফৰোডিং মাছ জংঘলৰ মাছ চাওক না পুৰা জংঘল ভৰি দাঙি দিছোঁ যাইবা পুৰা পানী পুৰা এডভেঞ্চাৰ মানে ৰাতি ভয়ে লাগিব দে এইফালে ইছ ৰাম অফৰোডিঙৰ বাপেক চব অফৰোডিং আয়া বাবা ৰে ঐ আগৰ পৰা ৰাস্তা ভাল হৈ আছে এইখিনি বাৰু বেয়া বহুত কষ্ট কৰি ভিডিঅ' বনাব আহিছোঁ গাইছ আজি 12 দিন মূৰত মানে 2 সপ্তাহ মূৰতে বনাব আহিছোঁ এইয়া কেমেৰামেন আহি গ'লোঁ আমি এইয়া এলবামি নাই গাড়ী আমি যাই আছোঁ গাইছ চাওক কি চাউণ্ড ইয়াতে যদি পঢ়ো ন আমি ইয়াতে যদি পঢ়ো ন কেনেকুৱা হ'ব ৰে উঠি যাম ক'ত যাম ঠিক নাই এতিয়া ওপৰত যাইছোঁ আমি গোটেইবিলাকে পুৰা জংঘলৰ মাজে মাজে এই ওপৰতে বাইক লৈ যোৱাই ভাল আছিল তই ক'ত আছা কেনেকুৱা জাগা ফুল এডভেঞ্চাৰ টাইপ ৰে চাই যাওক না আপোনালোকে সেইয়া ওপৰতে চা ই ক'ত ই গাই ফুৰি গ'ল ভাগৰ লাগছে বহুত চাওক
হৈ পেলাই দেখিছেনে আমি ওপৰেদি গ'লে সিফালে যাব পাৰিলোঁ হয় গম পাইছানে Oh my god ই পড়লে না পড়লে হল রক্ষা ভিউ চাওক আৰু ইফালে ভিউ চাওক আগত আৰু ওপৰেদি পড়লোৱে মাত্ৰ ওপৰেদি যাব পাৰি ৰাস্তা আৰু আছে আগত সিফালে যাম আৰু সিফালে মজা ডেম আছে আৰু Oh my god আছো এইটো গদা দেৱনাথ কিবা এটা কৈ দে কেনেকুৱা আছে জাগাটো হা এয়া আমাৰ হিৰো কেপ্টেইন আমেৰিকা চ' ইও ব্লগ বনাই এতিয়া বাদ দিছে কেইদিনমান ৰেষ্ট দিছে চেনেলটোক চ' চাওক না বে সিফালে মা ভিউ চাওক এইফালে চাওক কাপল শ্বুট চলি আছে ইফালে কাপল ফটো শ্বুট এতিয়া যাওঁ ওপৰলৈকে যাওঁ আমি ওপৰলৈকে যাই কিনে সেই আগত দেখিছে তাতে এটা হেৰি আছে কি আছে তাতে এটা ডাঙৰ ডেম আছে সূৰ্যদেৱ দেখা দিছে মানে আজি যাই আছোঁ ওপৰলৈকে যাই কিনে লগ পাইছোঁ চাই আছোঁ ওপৰেদি আগত যিটো ডেম আছে ওপৰত মানে মজা কৰি তাতে বহুত ভিৰো হৈ গ'লে বহুতে কৈ আছে চ' তাতে যাওঁ তাতে যাই কিনে আৰামত মজা কৰি ভিউ চিউ লওঁ ভিডিঅ' বনাওঁ গা চা ধুওঁ একদম মানে চাওক না গাইজ কি কম ভিউ আপোনালোকে পাগল হৈ যাব মানে ইয়াতে আহিলে মিছন ছাকচেছফুল ফাইনেলি আহি পালোঁ জেগাটো চাই লওক কি ধুনীয়া জেগা এইফালে পিকনিক স্পট চলিছে মানে পিকনিকো চলি থাকে ইয়াতে এইফালে আগলৈ গৈছিলোঁ আগতে এই বা চাওক ইফালে যাম আমি ইফালে যাম বা আগফালে যাম এই মাজতটোত চাই ফুৰা একবাৰ ভিউ চাওক আপোনালোকে ভিউটো চাওক খালি আপোনালোকে একো ক'ব নালাগে ভিউ যদি ভাল লাগিছে কমেণ্ট কৰি জনাব আপোনালোকে ইয়া মা গা চা ধুম আৰু মজা কৰি পঢ়িমে নেকি ৰে একবাৰ চাই আহোঁ জেগাটো দেখাই কিনে আমি এটা স্পট চিলেক্ট কৰি কিনে আমি তাতে বহিম গা চা ধুম মজা কৰি বাবাৰে মা পানী কি চিকচিকে চা পানী মা আমি ইয়াতে বহোঁ এতিয়া মজা কৰি বহিম ভিউ চাওক আগতো নাযাওঁ আগতো মানুহ আছে ইয়াতে অকলে শান্তনা আমি যায় অকলে বহিম গা চা ধুম খাম আগত যাই আছোঁ বৰ্তমান এতিয়া আগত যাই আছোঁ পৰিম চাওঁ চাই মানে ডাইৰেক্ট ৰ'দ পৰিব সেইখিনি জেগা কি ক'ম নেদেখা এইবিলাক নাপায় ন এই ভা পিছল বৰষুণ দি কিনে পুৰা পিছল হ'ব পঢ়ো ৰে পঢ়িলো হয় মাত্ৰ চবে গা ধুব আহে গৰমত কি ধুনীয়া জেগা যায় চাবলৈ এবাৰ প্লিজ আহিব আৰু ভিডিঅ' বহুত কষ্ট কৰি বনাই আছোঁ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব এবাৰ ফুলি এডভেঞ্চাৰ এবাৰ গাইজ ভিউটো চাই লওক কি ধুনীয়া ঠাণ্ডা পানী most adventure place হয়তো আপোনালোকে আহিব আৰু যদি ভিডিঅ'টো চাই কিনে ভাল পায় ভিডিঅ'টো লাইক কৰিব চেনেল ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি বহুত কষ্ট কৰিছোঁ এতিয়া গা চা ধুই কিনে আপোনালোক লগত মানে গা ধুই মানে কি পানীত থাকি থাকি আপোনালোক লগ পাইছোঁ আপোনালোক চাওক ভিউজ মই কৈ গৈছোঁ ইয়াতে কি ধুনীয়া পুৰা পানী এইটো গাইজ গদা মেন এই গামলা মেন গা ধুম এতিয়া সাঁতুৰিম বাপৰে শ্লিপ আছে দেই সোমাই যা পানীত পানী আহি আছে ইফালে
গাইস মজা আপনারা এবার আহিব সবে মজা মজা ভিউ মজা না 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 ভিউ মজা ভিউ চাওক সব বহুত কষ্ট করে আইছো বহুত দূর ঘুরি ঘুরি আইছো আপনারা প্লিজ কিছু লাইক ভিডিওটা লাইক করে দিব চ্যানেল সাবস্ক্রাইব করে বেল আইকনটো প্রেস করে দিব গাইস প্লিজ গা চা ধুই কিনে ভিডিও বনাও গৰম কিবা এটা কৈ দি কিবা ক ঠান্ডা পানি পুরা গাইস পুরা মজা লাগছে পুরা মজা ফুল এনজয় বাহ নাকত পানী হোৱা গৈছে পুলৰ মস্তি গাইছ গাইছ দেখিছা কি ভিউ উঠি যাম রে উঠি যাম গাইছ চাওক মজা মজা গাইস ভিডিও লাইক কৰিব চ্যানেল সাবস্ক্রাইব বেল আইকন প্রেস কৰিব বাবুনো আজি ভিডিওটো এটা সামৰো বেছি লম্বাও নকৰো আৰু লম্বাটো হ'ব বহুত লম্বা হ'ব ইয়াত ঠাণ্ডা লাগছে বলে পুৰা সো এতিয়া মানে কি কৰো আৰু অলপ গা চা ধুই কেনে ভাত কিবা খাই লওঁ হোটেলত খাই চাই লৈ কিনে গুচি যায় একেবাৰে ঘৰত যাম সো একেবাৰে আজি ইয়াতে ভিডিওটো সামৰো ভিডিও চাই যদি ভাল পালে ভিডিওটো লাইক কৰিব চ্যানেল সাবস্ক্রাইব কৰি বেল আইকন প্রেস কৰিব বহুত মানুহ হৈছে চাওক না ছোৱালী ল'ৰা বহুত হৈছে চাওক সব ইয়াতে পাৰ্টি আড্ডা সব চলিছে ইয়াতে সেইকাৰণে আজি ভিডিওটো ইয়াতে সামৰিলোঁ এই চাওক না ছোৱালীবিলাক ক'ৰ পৰা আহি চাওকচোন অ' মা কি ডেঞ্জাৰাছ ৰাস্তা চাওক না এইটো তাৰ পৰা পলে ডাইৰেক্ট পানীত পাথৰত মানুহ আহি ছোৱালীকেইটা আহিছে সেইকাৰণে ভিডিওটো চাই কিনে যদি ভাল পালে ভিডিওটো লাইক কৰিব চ্যানেল সাবস্ক্রাইব কৰি বেল আইকনটো প্রেস কৰি যাব প্লিজ এটা মৰম লগা ধুনীয়াকৈ কমেণ্ট কৰিব আৰু কোনে কোনে এই জেগাটোত আহি পাইছে কমেণ্ট কৰি জনাবচোন মোক বাই বাই আজিলৈ আৰু ইয়াতে সামৰিলোঁ আৰু নেক্সট ভিডিও লগ পাম বহুত জলদি লগ পাম এইবাৰ বেছি লম্বা নকৰোঁ বেছি মানে আপোনালোক ৰখাই নথওঁ আৰু এনেকৈ মোক ছাপোৰ্ট কৰি যাব ছাবস্ক্ৰাইব মানে ছাপোৰ্ট কৰি যাব আৰু ধুনীয়াকৈ মোক মৰম লগা কমেণ্ট দি যাব আৰু মোক সদায় আগুৱাই লৈ যাব মৰম দি যাব দেই ভাই বাই বাই জয় অসম জয় অসম বাই বাই